হাই ফ্ৰেণ্ডছ, আমি আজি যাই আছোঁ ভৈৰৱকুণ্ড। তো ভৈৰৱকুণ্ডৰ ভিউটো কেনেকুৱা হয় কোনোবা চাব পাৰে, কিন্তু আমি ইয়াতে আহিছোঁ পেট্ৰল পাম্পত। তো পেট্ৰল পাম্পত তেল ভৰাই আছোঁ। আমি ভৈৰৱকুণ্ড যোৱাৰ মেইন কাৰণটো হৈছে, তো এই যে ভাইৰ পাৰ্টি হ'ব আজি, পাৰ্টিটো হ'ল বাৰ্থডে পাৰ্টি। তো আমি ভৈৰৱকুণ্ডত, তো ভিডিঅ'টো বহুত মজা হ'ব। তো ভিডিঅ'টো প্লিজ ষ্টাৰ্ট কৰোঁ। বাৰ্থডে কেক আছে, তো বাৰ্থডে কেকটো ইমান ডাঙৰ লোৱা নাই, অলপ সৰু সুৰাই বাৰ্থডে কেক লৈছোঁ। যিহেতু মানুহ আমি 3জন হয়, তো 3জনে এইটো কেক হৈ যাব। এইটো দলগাৰ শিৱ মন্দিৰ হয়। গাড়ীৰ মাজত আমি পুৰা ডান্স চলি আছে, লগৰকেইটা পিছফালে। যাৰ বাৰ্থডে তাই সিয়ে বেছি ফূৰ্তি কৰি আছে, তো আমি আৰু কি ফূৰ্তি কৰিম। আমার আমার একেলগৰ মানুহ হয়, তো আমি সব ফ্রি। ভিডিঅ'টো চাই থাকক। ভৈৰৱকুণ্ডতো যোৱাই নাই, তাৰ পৰা গৈ আছোঁ দলগাৰ পৰা ভৈৰৱকুণ্ডলৈকে পুৰা 52 কিলোমিটাৰ। আপোনালোকে যদি যাব খুজে, তো আমাৰ গাড়ীত মাইলেজ দিয়ে 16কে, তো বহুত 600 টকাৰ তেল ভৰাই লৈ দিওঁ। তো যদি হয় হ'ব, যদি নহয় আৰু ভৰাৰ তেল। গাড়ী 80 গৈ আছে, চাওক কাটা পুৰা 80। তেলো ইমান ভৰোৱা নাই, ফুল টেংকি কৰিব লাগে, কিন্তু আমি ফুল টেংকি কৰা নাই। তেলৰ বহুত দাম, 98 হৈ গৈছে, তো আমি কমকৈ ভৰাইছোঁ। বেছি কেঁচা চব্জি পায় বেছিমাৰি আৰু বালুগাঁও, কিন্তু আমি গৈ আছোঁ বেছিমাৰি মাজতে। এতিয়া ওৰাঙৰ লাষ্ট সীমা হয়, সেইফালে বিটিয়াদি, আকৌ ওৰাঙৰ পৰা ষ্টাৰ্ট হয় তাৰ মেইন ভিউ পইণ্ট, একদম মেইন টাউন। এইফালে টাৰ্ণিংটো ল'লে এইফালে তেজপুৰৰ ফালে যায়, তো আমি এইফালে নাযায়, এইফালে যাম এতিয়া। যোৱাৰ ৰাস্তাত মাজত পেট্ৰল পাম্প, কাৰোবাৰ যদি আহি গাড়ীত তেল নোহোৱা হয়, তো এই পেট্ৰল পাম্পৰ পৰা তেল ভৰাব পাৰিব। গ'লে ওদালগুৰিও পায়, ওদালগুৰি ইয়াৰ পৰা 12-13 কিলোমিটাৰ মান হ'ব। তো ওদালগুৰি নাপাওঁতে আমি তাৰ ৰাইট চাইডে সোমাই যাম ভৈৰৱকুণ্ডৰ ফালে। চাই থাকক ভিডিঅ'ত। আমি আগত আহি পালোঁ ৰেল গেট, তো ৰেল গেট এতিয়া ৰেল অহা নাই। এইফালে ৰেল অহা যোৱা কৰে। ভৈৰৱকুণ্ডৰ যোৱাৰ ৰাস্তাটোত আমি সোমাম এতিয়া। এইটো কাৰণে এইফালে গ'লে ওদালগুৰি, এইফালে গ'লে ক'ত পায় এইটো নাজানো, কিন্তু এইফালে গ'লে ভৈৰৱকুণ্ড। তো ফাইনেলি আমাৰ চেকিং হৈ আছিল, তাতে আমি মানে ভৈৰৱকুণ্ডত যোৱা কিবাকিবি গাড়ীৰ কাগজ পাতি চালে। তো কাগজ পাতি যোৱাৰ পিছত একো নাপালে আমাৰ গাড়ীত, যিহেতু আমি ভাল কামতে গৈ আছোঁ, বাৰ্থডে পাৰ্টি কৰিম। তো ক'লে যে যোৱা ভালকৈ আহিবা, তাতে যাই ড্ৰিংক নকৰিবা। তো আমি 80 গৈ আছোঁ, চাওক এতিয়াও 80 দেখাইছোঁ, এতিয়াও 80। তেনেহ'লে কেনেকুৱা গাড়ী চলাই আছে। আমাৰ লগৰে হয়, এইটো ড্ৰাইভাৰ বুলি ক'লে বেয়া হ'ব, লগৰ হয়, আমাৰ ফ্ৰেণ্ড হয়। ভিডিঅ'টো চাই থাকক, কি মজাৰ ভিউ। ভৈৰৱকুণ্ডৰ ৰাস্তা একদম ফিনফিনে, আহিলে পুৰা মজা পাব আপোনালোকে। যোনে অহা নাই বহুত মিছ কৰি আছে, ভিডিঅ'টো চাই অহাৰ চেষ্টা কৰিব আপোনালোকে। চাই থাকক। আমি ভৈৰৱকুণ্ড আহি পাই গ'লোঁ প্ৰায়, আৰু বেছি সময় নাই। আমি এইটো গাড়ীতে আহিছোঁ। তো এইফালে পিছফালে বজাৰ আছে, ভৈৰৱকুণ্ড বজাৰ।
ভৈৰৱকুণ্ডত আমি আহি গৈছোঁ। তো ভৈৰৱকুণ্ডৰ পৰা ভূটানলৈ যোৱা ৰাস্তা হ'ল এইটো বন্ধ হৈ আছে। বন্ধ মানে কি, আমি অসমৰ পৰা আহিছোঁ, তো বেলেগ ৰাস্তাত কেনেকৈ যাব দিব? তো যাবতো নিদিয়ে, বেলেগ ছাইডত যাম, কিন্তু ইয়াত আৰু থাকিব নিদিয়ে, আৰ্মি আছে এইফালে। ভূটানৰ গেটৰ পৰা আহি গ'লোঁ, এতিয়া ভৈৰৱকুণ্ড য'ত পিকনিক খায় সেই পিকনিক প্লেচত যাই আছোঁ। পিকনিক প্লেচত যোৱা ৰাস্তাত এটা ডাঙৰ ব্ৰিজ আছে, তো সেই ব্ৰিজটো দেখাই আছোঁ আপোনালোকক, চাই থাকক। বড় কষ্ট আছে বহুত। এইটো হ'ল বিখ্যাত পাহাৰ, যোনে ভৈৰৱকুণ্ডত আহে সিয়ে এই পাহাৰটো ফটো উঠাবই। মেইন পিকনিক প্লেচত আমি সোমাই কেক আনিব গৈ আছোঁ গাড়ীৰ পৰা। গাড়ীত আছে কেকটো, মোক গাড়ীৰ চাবি দি দিছে, কয় গাড়ীৰ পৰা কেক লৈ আহোঁ যা। তো কেকটো চাব পাৰে, মই দেখাম কেক কেনেকুৱা কেক আনিছোঁ আমি। গাড়ীৰ পৰা কেক লৈ গৈছোঁ, এইটো কেক আৰু খোৱা বস্তু আছে, তো দেখাই আছোঁ আমি। বাৰ্থডে কেক কাটা হৈ গ'ল, এই যে চাই বাৰ্থডে কেক কাটিলে, ইয়াৰে বাৰ্থডে। তো কাটাটো নেদেখালোঁ যিহেতু কেকটো ইমান ডাঙৰ অনা নাই, আমাৰ লাজো লাগে। তো মই আপোনালোকে খাই ল'ব পাৰে, এতিয়া চাওক, খালে খাই লওক, ভিডিঅ'ৰ পৰা খাই লওক। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, প্লিজ ছাপোৰ্ট কৰক। আমাৰ পাৰ্টি কৰা হৈ গ'ল, তো এতিয়া আমি যাই আছোঁ ভৈৰৱকুণ্ডত থকা এটা মন্দিৰ। তো খাচীয়া মানুহৰ মন্দিৰ হয়, আমাৰ মন্দিৰ নহয়, তো খাচীয়া মানুহৰ মন্দিৰ। সেই মন্দিৰটো দেখাবৰ চেষ্টা কৰিম। আপোনালোকে যদি আহিব খোজে তো আহিব পাৰে, কোনো প্ৰব্লেম নাই, কোনো বাধা নাই মন্দিৰটো। আগতে ইণ্ডিয়ান আৰ্মি আছে, যদি কিবা কয় তো ভয় ভয় লাগে। হয় মন্দিৰ মানে কি, খাচীয়া মানুহৰ মন্দিৰ হয়, আমাৰ ধৰ্মৰ মন্দিৰ নহয়, আমি বেংগলী হয়। তো বহুতে মজাদাৰ লাগিছে, চাওক। তো বেয়া নাপাব, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ। আপোনালোকে যদি বেছিকৈ শ্বেয়াৰ কৰে, কমেণ্ট কৰে, লাইক কৰে, তো আমি আৰু নতুন ভিডিঅ' বনাবৰ কাৰণে আগুৱাই থাকিম। কি মজা ভিডিঅ', এই ইয়াতে পিকনিক খোৱা হয়। তো আমি তাৰ পৰা ঘূৰি আহিলোঁ।